গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠে বহুত সোনকালে হ'ল, সেইকাৰণে টোপনি লাগিয়ে আছে। তো ভাবিলোঁ ভিডিঅ'টো অকণমান ষ্টাৰ্ট কৰি লওঁ। আৰু ৰাতিপুৱাৰ ORS পেকেটৰ সৈতে পানী টুপিৰ সৈতে দিনটো আৰম্ভ কৰিছোঁ, কাৰণ পানী এইটো সময়ত বহুতেই বেছি আমাৰ কাৰণে দৰকাৰ হয়। ডক্টৰে বহুত বেছি পানী খাব কৈছে। তো ষ্টাৰ্ট কৰিছোঁ, কিমানখিনি পাৰোঁ নাজানো। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আগত কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। হাজবেণ্ডে হৰলিক্স আনি দিছে। এইটো হৰলিক্স মাৰাছ প্লাছ নতুন হয়। তলত এইখিনি দিয়া আছে কি ইয়াৰ পৰা কি লাভ হ'ব, আৰু এইটো কেশৰ ফ্লেভাৰৰ হয়। বেচিকেলি বেবীটোৰ ৱেইটৰ কাৰণে বেছি ভাল হয় বুলি কয়, সেইকাৰণে খাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় নাজানো, কিন্তু চবেই খাবলৈ ইমান ভাল নহয়, খাবলৈ ভাল নহয় বুলিয়ে কৈছে। যাক সুধিছোঁ, মানে যিমানে সুধিছোঁ, ইয়াত কিমান লগত কিমানখিনি লৈ খাব লাগে দেখাইছে। এইটো 500 গ্ৰামৰ হয়, আৰু এইটো লিখা আছে ইয়াত 12 month ফ্ৰম পেকেজিং বিফৰ, আৰু 529 লৈছে। আপোনালোকে দেখিছেই এইখিনি দিয়া আছে, কি ইয়াত মিক্স কৰা আছে সিমানেই। আৰু এইফালে দিয়া আছে এইটো ভেনিলা ফ্লেভাৰৰো, আপোনালোকে পাই যাব। লিখা আছে ক'ত কি। এইফালে অলপ ধুনীয়াকৈ লিখা আছে কিহৰ কাৰণে ভাল হয়। এইটো দেখিছে। মই বেছিকেলি খাইছোঁ প্ৰ'টিন ফৰ হেল্ডি বেবী ৱেইটটো বাঢ়িব বুলি আশা কৰিছোঁ, কাৰণ বেবী ৱেইট বঢ়াটো বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। তো যেনেকুৱা হ'লেও, যেনেকুৱা ফ্লেভাৰ হ'লেও খাই চাব লাগিব। তো এতিয়া মই পেকেজিংটো খুলি দিছোঁ। ভিতৰত আৰু এটা পেকেট আছে, তো দেখিছেই এনেধৰণে এটা পেকেট ইয়াৰ ভিতৰতো আছে। আপোনালোকে কোনে মাদাৰ্ছ হৰলিক্স খাইছে আৰু ইয়াৰ টেষ্টটো কেনেকুৱা পাইছে ক'বচোন। এইটো নতুনকৈ ওলাইছে বুলি কৈছে। এইটো মাদাৰ্ছ হৰলিক্স মাদাৰ্ছ প্লাছ নতুনকৈ ওলাইছে আগতো। আৰু এইটো কেশৰ ফ্লেভাৰ হয়, য়েল্ল' কালাৰৰ হয়। এইখিনি দেখিছেই আপুনি হৰলিক্সখিনি। সেইবোৰ হৰলিক্সৰ দৰে নহয়। মই গাখীৰৰ লগতে খাইছোঁ, পানীৰ লগত ভাল নালাগে বুলি কয়, সেইকাৰণে গাখীৰৰ লগতে প্ৰথম ট্ৰাই কৰিছোঁ। তো আপোনাক টেষ্টটো কৈ আছোঁ খাইখিনি বাৰু। এতিয়া লৈ লৈছোঁ। টেষ্টটো ইমান এটা বেয়া পোৱা নাই, ভালেই আছে। তো আকৌ এবাৰ আনি কিনি ভেনিলা ফ্লেভাৰো খাই চাব লাগিব। এইটো 1 মাহৰ হয়, 1 মাহৰ ভিতৰতে শেষ কৰিব লাগিব গোটেই পেকেটটো। 500 গ্ৰাম আছে, গোটেইখিনি শেষ কৰিব লাগিব। আৰু এতিয়া বনাব লৈছোঁ ভাত। কুকাৰ চিটি, দাইলৰ চিটি অলৰেডি মাৰিলেই। তাৰপিছত কণী বিলাহী ভাজিম। এইখিনি পকৰি, ঢেকীয়া পকৰি, ইয়াত ঢেকীয়া মিক্স কৰি লৈছোঁ। আৰু এতিয়া এইটো ভাতৰ চিটিও মাৰিলে অলৰেডি। তাৰপিছত এতিয়া কেৰাহী পাতি দিছোঁ। প্ৰথমতে পকৰিখিনি বনাই লওঁ, তাৰপিছত আকৌ বিলাহীখিনি বনাম। পাপৰ এখনো পুৰিম বুলি ভাবিছোঁ। তো এয়া পকৰি বনাই আছোঁ। আপোনালোকে ঢেকীয়াৰ পকৰি খাই পাইছে নাই? মই কিন্তু পকৰি বোলা বস্তুটো মই বহুতেই ভাল পাওঁ, সেইকাৰণে বেছিভাগ আমাৰ ঘৰত পকৰি থাকেই। আৰু মই দাইলত নেমু টেঙা চেপি দিছোঁ। দাইলত নেমু চেপি খাই বহুত ভাল পাওঁ মই। তো এইখিনি তেল নেমাৰোঁ, টেঙা অকণ চেপি কিনি অকণমান লৰচৰ কৰি দিছোঁ, হৈ যাব। আৰু পকৰি ইতিমধ্যে ৰেডি হৈ গৈছে। মই পাপৰকেইখনো বনাই লৈছোঁ, আৰু তাৰপাছত কণী বিলাহী ভাজি লৈছোঁ। এয়া কণী বিলাহীও ৰেডি হৈ গ'ল। আৰু তাৰপাছত ভাত বাঢ়িলোঁ। এয়া ভাত ৰেডি গোটেই 3জনৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহি আছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।